ইউনিটেরিয়ান জাতীয় বিদ্যালয় জুনিয়র সেকেন্ডারি স্কুল প্রতি বছরেই রেজাল্ট ভাল হয় আর এইবার অধিক ভাল হয়েছে। এইবার SSC পরীক্ষা যিসকলে দিছে ডিষ্টিংশ্যন ষ্টাৰ সহ 100% ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজন দিল, থাৰ্ড ডিভিজন দিল। গতিকে ইয়াত যে শিক্ষকসকলে গুণগত শিক্ষা দিছে এইটো প্ৰমাণ হৈছে। মই আশাবাদী আৰু 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 আগুৱাই যাব লাগিব যাতে আমাৰ ফাৰ্ষ্ট ডিভিজনত ষ্টাৰ আৰু ডিষ্টিংশ্যনৰ ওপৰত থাকে, তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব। মই ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে নিষ্ঠা আৰু সততাৰে শিক্ষা দিছে আৰু গুণগত শিক্ষা দিছে। গুণগত শিক্ষাৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰাত প্ৰয়াস কৰিছে। গতিকে শিক্ষক শিক্ষয়িত্ৰী পৰিচালক কমিটিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাত ৰেংকিং চিষ্টেমটো উঠাই দিছে এবাৰ, কি ক'ব আপুনি? তাৰমানে এইবাৰ ৰিজাল্টতো আকৌ শুনা পাইছোঁ কিছুমান পৰীক্ষা নিদিয়া ছাত্ৰৰ নাম্বাৰ গৈ ওলাইছে, গতিকে আকৌ আছে। গতিকে এই চৰকাৰটোৱে আচলতে ৰেংকিঙৰ ব্যৱস্থা লাগিছিল, কাৰণ যিয়ে যদি 100% নম্বৰ কোনোবা পাইছে তেওঁ কিয় লুকাই ৰাখিব লাগে? অসমে জানিব লাগে কিয় মোক ল'ৰাটোৱে ইমান ৰেংক পাইছে, ৰেংকিংটো থাকিব লাগিছিল। হঠাৎ ৰেংকিংটো নাইকিয়া কৰি দিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ যিটো হাবিয়া, এইটো মনৰ যিটো উঠাটো অলপ কমি যাব। গতিকে এইটো আমি পোৱা নাই, পৰৱৰ্তী পৰ্যায়ত আমি কথাবিলাক আলোচনা কৰিম।